So আজি ভিডিওটো আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰা। Hi friends, welcome back to my YouTube channel PJD blog. So আজি মানে আমি 4জন মান লগে অলপ ফুৰিবলৈ যাম। So ক'ত ফুৰিবলৈ যাম তো হিটো সিদ্ধান্ত হোৱা নাই। So ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। ফাইনালি আমি ওলাই দিছোঁ। আমি এখন বাইক উঠিছোঁ আৰু আগত এখন বাইক যাই আছে। So দেখা ফাইনালি আমি গাড়ীখনত অলপ পেট্ৰলটো ভৰাই ল'ম। পেট্ৰলটো নভৰালে আমি নাযায় না। পৰা হৈ গ'ল আৰু এতিয়া আমি আগৰ পিনে গৈ আছোঁ আৰু এইজন আহি গৈছোঁ আজি ফুৰিবলৈ। আমি এতিয়া এইখন দলং পাৰ হ'ম আৰু এইখন দলং পাৰ হ'ব লাগিলে আমি এতিয়া নামি পাৰ হ'ব লাগিব আৰু এই গাড়ীখন এতিয়া ঠেলি এই বাঁহৰ দলং এই গাইজ বাঁহৰ দলং আমি খোজকাঢ়ি কিনে গৈ আছোঁ আৰু গাড়ী এইখন মানে কি এনেকৈ মানে লৈ যাব লগা হৈছে আৰু এইটো আমাৰ বছ আমাৰ মেইন বছ আৰু দলঙৰ তলত ইয়াৰ নাও কি ধুনীয়া ৰাখি থোৱা হৈছে এইখন এখন চ' বলক আৰু ইমান ধুনীয়া ভিউ দেখাব পাব আপোনালোকে চাই থাকক। এখন দলং আছে এইখন দলঙৰ আমি এতিয়া খোজকাঢ়ি পাৰ হ'ব লাগিব। চ' বলক দলংখন পাৰ হৈ লওঁ। এখন হ'ল কাঠৰ দলং আৰু ফাইনেলি আমি এনেকুৱা ৰাস্তাতে গৈ আছোঁ না আপোনালোকে চাওক না এইয়া এনেকৈ ইমান সুৰংগহান ৰাস্তা এইফালে নদী এইবিলাক হ'ল মুই এয়া চাওক কি ধুনীয়া ভিউ চাওক না আপোনালোকে ৱাও। ইয়াত কোনো মানুহ নাই। গৈ আছোঁ আগৰ পিনে লোক এটা ঘৰ আছে নদীৰ পাৰটোত আহি বৰ্তমান বাইক দুখন ৰখাই দিছোঁ। তাৰমানে আমাক বিশেষ কাৰণত ৰখাব লগা হ'ল। এই সন্মুখত এখন গাড়ী আছে পটা ভৰ্তি গাড়ী আপোনালোকে কেতিয়াও দেখা নাই। এইখন চাই লওক কিমান মতা লৈ আহিছে। আমাৰ ৰেগুলাৰ লাইফত আমাৰ ইউজ হয় এইটো পটা তাৰমানে আমাৰ বিভিন্ন খেতিয়ক ফাইনেলি আমি পতাত তুলি মাজেৰে সোমাই গৈ আছোঁ। এয়া চাওঁ আগত পতা এইটো কোনো ধৰণৰ ৰাস্তা নহয় এইটো মানে মানুহে বনোৱা ৰাস্তা। এই বোলা এয়া চাওক চাৰিওফালে পতা মাজতে ৰাস্তাটো ৱাও চাওক না পুৰা বেহাৰ খেতিৰ কাৰণে পুৰা হাল চাল বাইবিলাক ক্লিয়াৰ কৰি দিছে। এইফালে চাওক এইবিলাক আৰু ৰাস্তাটো চাওক না ধূলা চ' ফাইনেলি আমি লোকটো ঘৰৰ পৰা ওলাই দিলোঁ। এতিয়া মানে ঘৰৰ পিনে ওলাই যাম আৰু বতৰটো বহুত বেয়া কৰি আহিছে বৰষুণ দিব পাৰে। চ' জল্দি যাই লওঁ আৰু ঘৰত। ফাইনেলি এতিয়া আমি এবাৰ বেলেগ ৰাস্তাৰে সোমাই গৈছোঁ। চ' ৰাস্তাটো চাওক নাই কি পাইছোঁ আহি আমি সুধে পোৱা নাই। ৰাস্তা ভুল লাগি গ'ল আমাৰ এতিয়া আছে। চ' এইবাৰ এখন দলং পাই গ'লোঁ। এতিয়া দলংখন আকৌ নামিব লাগিব। এইবিলাক দলঙত মানে কি চিংগুল বাইকে পাৰ কৰিব পাৰি। বাহ বোলা এই গাড়ী উঠোৱা এইবিলাক সঁচাকৈ কি ধুনীয়াকৈ চিগাই থোৱা হৈছে আৰু কিছুমান উঠাই আনিছে এনেকুৱা থৈ দিছে চাওক। আমি পথৰ মাজে আহি আছোঁ। এতিয়া ইয়াত ৰাস্তা পলা এতিয়া পথৰৰ মাজেৰে পুৰা চিধা কৰিছোঁ ট্ৰেক্টৰ লিটেৰে। চ' বলক চাওক না পথৰ মাছ বোলা আহি আছে এয়া আমাৰ পিছে পুৰা এয়া 2 নম্বৰ চ' বহুতখিনি আহি পথৰেদি আহি ফাইনেলি আমি এটা ৰাস্তা পাই গৈছোঁ। তেওঁ ৰাস্তাটো বেয়া চাওক না হ'বহে না এই চাওক ৰাস্তাৰ অৱস্থা চাওক না চেজদা হাজি ধূলা এয়া ফাইনেলি আকৌ এখন দলং পাই গ'লোঁ। ফাইনেলি আমি আকৌ এখন দলং পাই গ'লোঁ। এতিয়া এইটো ব্ৰহ্মপুত্ৰৰ সুঁতি। এতিয়া আমি আৰু এখন কাঠৰ দলং নে বাঁহৰ দলং ধৰিব পৰা নাই বাৰু। কাঠ বাঁহ দুটাই মিক্স হৈ আছে। আমি মানে দুটাৰ কম্বটো গতিকে আমি মানে বস্তুও কম্ব পাওঁ। এটা বাঁহৰ আৰু এইটো কাঠৰ গতিকে আমি কাঠ বাঁহৰ এটা দলং পালোঁ। নেক্সট আৰু বা কেইটা দলং আছে আমাৰ মঞ্জিল পাওঁ আমি নাজানো। কেইটা দলং কেইখন দলং পাৰ হৈ আহিলোঁ আমি 4খনমান পাৰ হৈ আহিলোঁ আৰু এই আগৰ এখন পাইছোঁ। আগৰ এখন কি এইখন নাও বুলি কৈছে মেচিন চালিত নাও বুলি কৈছে। মেচিন চালিত না ভোট আৰু এইখন দেখোন লৰি আছে। এইখন লৰি আছে এইখন তুলুং বুটুং ইয়া বুজি পাইছোঁ চব বলক এখন দলং পালোঁ। সেই বছ এইখন দলং কি দলং ফাইনেলি আমি বৰ্তমান আহি পালোঁ। বৰ ধুনীয়া ইয়াৰ মানে যিটো প্ৰাকৃতিক সৌন্দৰ্য
নেচাৰেল বিউটিটো সঁচাকৈ বহুত মনোমোহা। এতিয়া ফাইনেলি আহি আমি এটা মাথুৰি পালোঁ আৰু মাথুৰিটোৰে আমি চিধা গৈ আছোঁ হাজৰিকা পাৰ পাম। এই মাথুৰিৰে গ'লে আৰু আগত আপোনালোকে চাওক গৈ দেখাই আছোঁ গৰুকেইটা নহয় আগত দেখি চাওক এই ছোৱালীকেইটা দেখিছিলে এইয়া। ত' ফাইনেলি বহুতখিনি ঘূৰি ফুৰি এতিয়া আমি কচুৱেচাৰ পাইছোঁ আৰু কচুৱেচাৰৰ পৰা ঘৰৰ পিনে গৈ আছোঁ চ' ব'লক। ত' ফাইনেলি আহি আমি আলুচুকা পালোঁ আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। চ' আমি এতিয়া ইয়াত ৰখি আছোঁ গাড়ী তামাম আহি আছে আমাৰ ইয়াত ৰখাই কিনে থৈ দিছে। চ' ৰখাই কিনে থৈ দিছে ইয়াত গাড়ী চাই আমি ৰখিবলৈ ইয়াত থিয় হৈ আছোঁ তামাম গাড়ী। ৱা ব'লা আমি যাব পাৰিম। এই যাব নোৱাৰিম তামাম গাড়ী। ৰখা এইবিলাক তাকৰ আগে আমি তাকৰ আগে ল'ৰ মাৰিম। ব'লা চ' ব'লক আমি জনাঞ্চলতে আপোনালোকক লোক পাই আছোঁ। ফাইনেলি আমি এতিয়া জনাঞ্চল আহি পালোঁ আৰু এতিয়া আমি আগত দেখি যাই আছোঁ কিবা খাবলৈ। চ' ব'লক গৰম ঘুগুনি গৰম পকৰা চাওমিন বনাই দিয়ক দাদা অলপমান গৰম মাল খাই দিওঁ। চ' ফাইনেলি জনাঞ্চল